হাই সকলোকে নমস্কাৰ জনাইছোঁ চয়নিকা ভ্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ সন্ধিয়াৰ চাহৰ লগত পকৰি আৰু সেয়েহে আপোনালোকক দেখাই যাওঁ বহুত দিন ভিডিঅ' দিয়া নাই যিহেতু এয়া দেখিছেনে পিঁয়াজ লৈছোঁ এয়া 3টা আৰু এইফালে আছে বেচন এপেকেট আৰু অকণমান কালাৰটোৰ কাৰণে এয়া লৈছোঁ ৰঙা জলকীয়া গুড়ি আৰু বলক তেতিয়াহ'লে বনাই লওঁ সেই পিছফালে নাচাবা দেই ইগনৰ কৰি দিবা বহুত লেতেৰা হৈ আছে সেইটো সেয়েহে আৰু এইফালে পিঁয়াজ 3টা কাটিবলৈ ল'লোঁ আৰু 3টা জলকীয়া লৈছোঁ এয়া পটাপট কাটি লওঁ তাৰপিছত দেখাই আছোঁ এয়া চকুত ধৰিছে দেখিছেনে মোৰ জানো পিঁয়াজ কাটিলে কিয় এনেকুৱা হয় খালি চকুৰ পানী ওলায় সেয়েহে ভালকৈ নাজানো নহয় কাটিব সেয়াহে কিজানি নাজানো আপোনালোকৰ ওলায়নে বাৰু এনেকৈ মোৰ কিন্তু প্ৰায় পিঁয়াজ কাটিলে চকুৰ পানী ওলাবই এটা হওক দুটা যিকোনো নাজানো নাই ভালকৈ সেইকাৰণে আৰু এনেকৈ শুকানকৈ অকণমান পানী দি কেনে মঠি ল'লোঁ এয়া কড়াহীটো উঠাই দিলোঁ আৰু তেল দি দিলোঁ এয়া এটা এটাকৈ পকৰা দি দিলোঁ আৰু এনেকৈ হৈ যাব চাহৰ লগত খাবৰ কাৰণে মই বহুদিন ভিডিঅ' দিয়া নাই যিহেতু আজি মানে কি দিম বুলি এটা যিকোনো ভিডিঅ' বনাই ল'লোঁ বহুত কিবা অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আজি 3 মাহেই হৈ গ'ল যিহেতু মই লাষ্ট দিছিলোঁ নৱেম্বৰত ভিডিঅ' আৰু আজি 3 মাহেই হৈ গ'ল ভিডিঅ' দিব পৰা নাছিলোঁ অসুবিধাৰ কাৰণে এতিয়া কণ্টিনিউ দিবলৈ চেষ্টা কৰিম বাৰু সেয়েহে চাই থাকক আৰু এয়া কথা পাতোঁতে মোৰ পকৰা হৈ গ'ল এয়া ৰংটোও ভাল হৈছে যিহেতু শুকান জলকীয়া গুড়িছোঁ এয়া চাওকচোন খাওঁ লাগিছেনে আৰু আপোনালোকক মোৰ কিন্তু খাওঁ লাগিছে দেই সেয়েহে এটা খায়ে ল'লোঁ আৰু চাহো বনাই ল'লোঁ এইফালে পকৰা এইফালে গাখীৰ দিয়া চাহ ধুনীয়াকৈ খাই লওঁ বাই